হাই গাইজ, গুড মৰ্ণিং। আৰু আমি এয়া ফাট বিহুলৈ ওলাই গৈ আছোঁ। তাকে ভিডিঅ'টো উপভোগ কৰক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আমি এতিয়া আহি ফাট বিহু পালোহি। তাকে আপোনালোকক দেখাওঁ আজি ভিডিঅ'টো কেনেকৈ কি কৰা হয়। ভিডিঅ'টো আগলৈ উপভোগ কৰক। আৰু ইয়াৰ শোভাযাত্ৰা আৰম্ভ কৰা হৈছে। তাকে ভিডিঅ'টো উপভোগ কৰক। বিহু মাৰি থাকিব বিহুতি কলিয়াবৰ আনিলে ধন কলিয়াই আমাৰে মাজত বছৰৰ বিহু পাই আমি ওলাহ লগে ভাগে চোৰো বিহু সদায় চোতাল গাই নধৰিবা নিৰহলে থাকিবা চাই আমি ল'ৰামতি ধেমালি কৰিছো বছৰৰ বিহুতি বিহুতি কলিয়াবৰ আনিলে ধন কলিয়াই
চোতালত লাও কৈ বেঙেনা পাহৰে চাক বসন্তত কুলিগে লগালে মাক ঐ পখাতে লগালো তলালি পাক পদূলি মুখতে দিলো গৈ যা ৰদৈছিলা বৰদৈছিলা ৰঙালী বিহুৰে বাতৰি দিলা ঐ কঙালী ঐ ভোগালী ঐ বহাগৰ বিহুতে ধেমালি ঐ বহাগৰ বিহুতে ধেমালি ঐ ৰাম জয় হৰি মুকলি পথাৰত গৰু এৰালিলো মুকলি পথাৰত গৰু এৰালিলো কৈ মাৰিলো খুটি কৈ মাৰিলো খুটি ঐ কৰবাত কেনেবা বেয়া নাম ওলাব প্ৰথমে কৰিছো স্তুতি আহোমৰ তৃতীয় ৰাজধানী চৰাইদেউ মহন্তে ধাই পালোঙে তাতে পূজা কৰে গৈ আহোমৰ তৃতীয় ৰাজধানী চৰাইদেউ এই মহন্তে ধাই পালোঙে তাতে পূজা কৰে গৈ চৈয়াঙৰ কাষতে স্বৰ্গদেউ সকলৰ মৈদাম খোলালে চৰাইদেউ কাষতে ইলাকুটি মোজাতে পুৰোহিতৰ মান ৰাখি টেঙাই মোহনৰ পুখুৰী খন্দালে ঐ কাললৈ খিয়াতি এইফালে মোৰ বান্ধৈ এইফালে মোৰ বান্ধৈ বুৰঞ্জীয়ে সেই কথা ক'লে নদী নাম দান তাতে শিলৰে হাকো এনেহেন বিহুতে লহৰি নেনাচি কেনেকৈ থাকো মূৰতে মাৰি যাওঁ পাগুৰি সবে মিলি খেলো লহৰি সবে মিলি খেলো লহৰি কৈনো থাকিলে গুৰহকে নপৰে কৈনো থাকিলে গুৰহকে নপৰে ৰঙালী বিহুৰে কথা যাওঁতি যোগীয়া চিৰযুগমীয়া যাওঁতি যোগীয়া চিৰযুগমীয়া পূৰ্বপুৰুষৰে কথা
ভিডিঅ'টো চাই কেনে লাগিলে মোক কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ সকলোকে বাই বাই।